মোৰ আৰু ঈশানৰ বিয়াখন সামাজিকভাৱে বৰ ধুমধামেৰে হৈছিল। ফুলশয্যাৰ ৰাতি তেওঁ মোক কোৱা প্ৰথম কথা, চোৱা শেৱালি, মোৰ মা তোমাৰ মাৰ দৰে। তেওঁক কেতিয়াও মনত আঘাত নিদিবা। সৰুৰে পৰা মায়ে মোক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছে। মোক কেতিয়াও দেউতাৰ অভাৱ অনুভৱ কৰিব নিদিলে। ময়ো বিচাৰোঁ তুমি মোৰ মাৰ সকলো দুখ কষ্ট দূৰ কৰিবা। মাক কেতিয়াও নিজৰ ছোৱালীৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। মই মূৰটো জোকাৰি উত্তৰ দিলোঁ, হয়। আৰু তেতিয়া মোৰ নতুন জীৱনৰ আৰম্ভণি হয়। মোৰ শাহুআইক মা অবিহনে মই কেতিয়াও শাহুআই বুলি ভবা নাছিলোঁ। মই শাহুআইৰ নিজৰ ছোৱালী হ'লোঁ। মায়েও মোক বহুত মৰম কৰিছিল। বেমাৰ হ'লে মায়ে ঘৰৰ সকলো কাম নিজ হাতেৰে কৰিছিল। মোক একো কৰিব দিয়া নাছিল। এনেকৈয়ে মোৰ সৰু পৰিয়ালটো চলি গৈ আছিল। বিয়াৰ কেইমাহমান পাছত মায়ে মোক আৰু ঈশানক ক'ৰবাৰ পৰা ফুৰি আহিবলৈ কৈছিল। প্ৰথমে মই যাব নিবিচাৰিলেও মাৰ তাগিদাত যাবলৈ মান্তি হৈছিলোঁ। মাকো নিবলৈ মন আছিল, কিন্তু মাৰ যাবলৈ মন নাছিল। গতিকে শেষত আমি দুয়ো কেইদিনমানৰ বাবে ওলাই গৈছিলোঁ। চাওঁতে চাওঁতে আমাৰ বিয়াৰ এবছৰ পূৰ্ণ হ'ল। এদিন তেওঁ এসপ্তাহৰ বাবে অফিচৰ পৰা বাহিৰলৈ যাব লগা হ'ল। তেওঁ অহাৰ আগদিনা মই গৰ্ভৱতী বুলি জানিব পাৰিলোঁ। মই ভাবিছিলোঁ তেখেত ঘৰলৈ আহিলে মই সকলো কথা ক'ম। তেখেতে বাছত উঠি ঘৰলৈ আহোঁতে মেছেঞ্জাৰত কৈছিলোঁ আৰু কিমান দেৰি হ'ব। তেখেতে উত্তৰ দিয়াৰ আগতে শাহুআইৰ মাত শুনি ডাটা কানেকশ্যন অফ কৰি মাৰ ওচৰলৈ গ'লোঁ। মাৰ লগত কথা পাতি থাকোঁতে হঠাৎ ফোনটো বাজি উঠিল। ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা মানুহ এজনে ক'লে, ঈশানৰ গাড়ীখন এক্সিডেণ্ট হ'ল। বৰ্তমান চিকিৎসালয়ত সংকটজনক অৱস্থাত আছে। সেই মুহূৰ্তত মই যেন একো বুজিব পৰা নাই। ঈশানলৈ বুলি পাগলৰ দৰে দৌৰিছোঁ। কিন্তু মই গৈ পোৱাৰ আগতে তেওঁ সকলো মায়া মোহ ত্যাগ কৰি উভতি নহাৰ দেশলৈ গুচি গ'ল। সেইদিনা মই তেওঁক আমাৰ সন্তানৰ কথা ক'ব পৰা নাছিলোঁ। চকুৰ আগত যেন নিমিষতে শেষ হৈ গ'ল আমাৰ সপোনবোৰ। মোৰ চকু পানী দেখি গোটেই চিকিৎসালয়খন স্তব্ধ হৈ গ'ল। মোৰ মায়েও বহু কষ্টৰে নিজকে চম্ভালি মোক শান্ত কৰাৰ চেষ্টা কৰিছিল। ঈশান যোৱাৰ এবছৰ হ'ল। আমাৰ মাইনা এতিয়া 2 মাহ হ'ল। দেখাত 2.5 লাখ দেউতাকৰ নিচিনা। বহু বছৰৰ মূৰত আকৌ আহিলোঁ ফেচবুক জগতখনলৈ বুলি। ডাটা কানেকশ্যন অন কৰাৰ লগে লগে কেইবাটাও নটিফিকেশ্যন ফোনটোত মেছেজে ভৰি পৰিল। প্ৰথমতে মই মেছেঞ্জাৰত এটা ID বিচৰা আৰম্ভ কৰিলোঁ। দেখা পালোঁ সকলোৰে শেষত সেইটো ID আছে। মই কঁপা কঁপা হাতেৰে IDটোৰ ভিতৰলৈ গৈ দেখিলোঁ তেওঁৰ শেষ মেছেজ, পাগলীজনী, তোমালৈ আৰু মালৈ কি আনিম কোৱা? ক'ব নালাগে, মই পচন্দ জানো নহয়। ধুনীয়া কাপোৰকে লৈ আনিম দেই, তুমি চিন্তা নকৰিবা। মই 1 ঘণ্টাত ঘূৰি আহি পাম। মেছেজটো চাই এনেকুৱা লাগিছে আকৌ বাৰে বাৰে মনলৈ কৈ আছে,